নমস্কাৰ বন্ধু বান্ধৱীসকল। এয়া মই সাজি কাচি লৈছোঁ। ক'ত ওলাইছোঁ জানেনে? মই মেজি আমাৰ য'ত বনাই আৰু গাঁৱৰ পথাৰত তাত আমাৰ ৰাইজে লগ লাগি এসাঁজ ভাত খাই সেয়া যাব ৰেডি হৈছোঁ। ঠাণ্ডা ইফালে আৰু এইফালে ছোৱালী শুই আছে। আৰু এনেকৈ আমি সকলোৱে মিলি ৰাইজে মিলি তাত ভাত খাব যাওঁ আৰু বৰ ভাল লাগে। আৰু এইফালে বিহুৰ আয়োজন চলিছে। আপোনালোকৰ পিছে চলিছেনে নাই বিহুৰ আয়োজন? আমাৰ বনোৱা হ'ল এয়া পিঠা লাড়ু আৰু এনেকৈ কিবাকিবি বনাইছোঁ। আৰু এইফালে ৰিধিক স্কুলত লৈ আহিছিলোঁ, সেইফালে গ'লে মানে আমাৰ যি মেজি দেখা পায় সেয়া অলপ দেখুৱালোঁ। এয়া চাওক আমাৰ মেজিৰ কাম চলি আছে। আৰু এনেকৈ বেছিদিন নালাগে, সকলোৱে মিলি কৰিলে এদিনতে হয়। তথাপিও দুদিন সময় লৈছে, সেয়া অলপ দেখুৱালোঁ। আৰু এনেকৈ মানে বৰ ভাল লাগে যেতিয়া মেজি জ্বলাই গাঁৱৰ ৰাইজে মিলি এসাঁজ ভাত খায়, বৰ ভাল লাগে নহয় জানো? আৰু এনেকৈ আমাৰ প্ৰত্যেক বছৰে এনেকৈ মানে ইয়াতে বনায়, এইটো ঠাইতে, আৰু ইয়াতে ভাত খোৱা হয়। আৰু তাৰ আগত আমাৰ জানুৱাৰী 1 তাৰিখে আমি সকলোৱে মিলি খানা খাওঁ। তাৰপিছত তেওঁলোকে আলোচনাও কৰে আৰু এনেকৈ সকলোৱে মিলি বনায়। আৰু এয়া উৰুকাৰ দিনা আমি ঘৰত ভাত নবনাওঁ, যিহেতু আমি তাত খাব যাম। সেয়া অলপ চিকেন ফ্ৰাই কৰি খালোঁ। আৰু এয়া ৰেডি হৈছোঁ, চুৱেটাৰ পিন্ধি ওলালোঁ, ঠাণ্ডা ইফালে। আৰু ওলাই মেলি লৈ আহি অলপ মানে ফটো উঠিলোঁ আৰু সেয়া অলপ দেখুৱাই দিলোঁ। আৰু মেখেলা চাদৰ ভালেই পাওঁ, এনেই ধৰক পিন্ধা নহয়, কিন্তু উৎসৱ লৈ এনেকৈ পিন্ধোঁ আৰু যিহেতু গাঁৱৰ ৰাইজৰ লগত এসাঁজ খাব গৈছোঁ, ভাল নালাগে নহয়। সেয়া অলপ মাংস লৈ আহিলোঁ, মানে কি দেউতাই যোৱা নাই, দেউতাৰ কাৰণে লৈ আহিছোঁ। আৰু এইফালে পিছদিনা ৰাতিপুৱা মই যেতিয়া চাকি দিব যাওঁ, এয়া ৰিধিয়ে আহিছে। তাই মানে আইতাকে শংখ বজায় আৰু তাই ধুনীয়াকৈ বজাইছে আৰু কৈছে, তোমাৰ আৱাজ ওলোৱা নাই নেকি? এয়া তাইও গৈছে। সেৱা ল'লোঁ, সেৱা লৈ এইফালে পিঠা লাড়ু আৰু এইফালে দৈ চিৰা মেইন নহয় জানো? আৰু এয়া অলপ থালখন দেখুৱাই দিলোঁ। বিহুৰ আয়োজন আমাৰ এয়া বনালোঁ। এয়া তেলপিঠা, নাৰিকলৰ চিৰা আৰু ইয়াত দৈ, আৰু ইফালে কেক বনালোঁ, পিঠা লাড়ু, এয়া আৰু বৰ বিশেষ বনোৱা নাই, এইখিনি বনাইছোঁ। আৰু এইফালে গধূলি আমি মেজি জ্বলোৱাত গৈছোঁ। তাত যিহেতু মাইকীখিনিয়ে নাম ধৰে, সেয়া নামত গ'লোঁ, গৈ অলপ জুই ফুৱাইছোঁ আৰু এইফালে মেজি জ্বলাই দিলে। ভগৱানক মানে প্ৰাৰ্থনা কৰিছোঁ যাতে অপায় অমংগলবোৰ আঁতৰ হয়। এয়া চাওকচোন ইমান ধুনীয়াকৈ জ্বলিছে, বৰ ভাল লাগে। আৰু ইয়াৰে ফটো ল'বৰ কাৰণে মই ৰৈ থাকোঁ, যে ইয়াৰে যিহেতু মানে কলগছৰ দিয়া হয়, কলগছৰে বনায়, এয়া যে জ্বলায়, ইয়াৰে যিটো ছাই উৰি আহে নহয়, সঁচাই সৰুৰ পৰা মানে এইটো ছাইৰ কেনেকৈ ফুট ল'ব পাৰোঁ সেইটোৱে ৰখি আছিলোঁ। আৰু এনেকৈ আমি লওঁ ফুটা। আপোনালোকে লয়নে?